আজি মই এটা জায়গাত গৈ আছোঁ অলৰেডি মই আহি পাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়া গম পাব যে আচৰিত ফল এই জায়গাত দেখিবলৈ পাব ভিডিঅ' যোগে মই কেনেদৰে পোনে আগবাঢ়ি আছোঁ এই ঘৰত সন্মুখত ফুলো আছে তেনেদৰে সৰুকৈ বাগানো কৰিছে ইয়া এক আকৰ্ষিত কৰি ৰাখিছে ঘৰখনত এই ফুলেৰে সৌন্দৰ্যৰে কৰি ৰাখিছে আপোনালোকে দেখিব পাইছে এই আশে-পাশে ফুলে ফুল ইয়া খুব সুন্দৰ এক আমেজ এটা খুব চাবলগীয়া ইয়া আপোনালোকক মই পোনে দেখিবলৈ চেষ্টা কৰিছোঁ মোৰ পিছে তেনেদৰে ফুলে ফুল দেখিবলৈ পাই আছে ইয়া মই তেতিয়া কোৱা নাছিলোঁ ইয়া আপোনালোকে দেখিবলৈ পাইছে ই এক ফল হয় ৰংদানী ৰাভা ভাষাত এইটো ব্ৰেক বুলি কয় আৰু পাতি ৰাভা ভাষাত টকৰা বুলি কয় একচুৱেলি অসমীয়া লিখিতো তেনেকা মোৰ মনত নাই ক্ষমা কৰিব ইয়া খুব চাবলগীয়া ৱাও এমাজিং ই এক বাগান নহয় এনে ঘৰৰ কাষত বাহেৰে জখলা বান্ধি দিছে এটা দুটা ফল নহয় কেইবা আছে ইয়াত আপোনালোকে দেখিব পাইছে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন এটা আহিব পাৰে ইয়াক আমি খাব পাৰোঁ নে নোৱাৰোঁ আৰু ইয়াক কি সমাজত তথা কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় আপোনালোকক কিছু হ'লেও ইয়াৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ পোনপ্ৰথমে ই দুই প্ৰকাৰৰ বুলি গম পাওঁ যেনে এক প্ৰকাৰ তিতা আৰু এক প্ৰকাৰ নৰ্মেল তিতা হোৱাটো আমি খাব নাপাওঁ আৰু এক প্ৰকাৰ নৰ্মেলটো আমি খাব পাওঁ চব্জিৰে বনাই যেনে খাৰ তেল ইত্যাদি আনহাতে ৰাভা সম্প্ৰদায় তথা ৰাভা সমাজত অতিকৈ দেখিবলৈ পাব আপোনালোকে যেনে পূজা পাতল অৰ্থাৎ দেৱ দেৱীৰ আৰু বিয়া বাৰু বিয়া অন্য ৰাজহুৱা ব্যক্তিগত পাৰ্টি সমাজত ইয়াক সাধাৰণতে ক'বলৈ হ'লে শেষত এই ফলটো সামগ্ৰী হয় যেনে ৰাভা সমাজত বিয়া পূজা পাতল ব্যৱহাৰ কৰাত মদ জোঙা খোৱা হয় তেতিয়া ব্যৱহাৰ কৰা হয় ভিডিঅ'টো শেষলৈ চাই থাকিব মই ভিডিঅ' শেষত আৰু ইয়াৰ বিষয়ে ক'বলৈ চেষ্টা কৰি আছোঁ গতিকে এই জাগাটো গোৱালপাৰা জিলাৰ দুধনৈৰ পৰা প্ৰায় 7-9 কিলোমিটাৰ অন্তৰ্গত আনহাতে ৰংদানী ৰাভা ভাষাত ইয়াৰ বিষয়ে চমুকৈ হ'লেও ক'বলৈ ওলাইছোঁ দমদাকান হামনানো একাই থে ফাংবে आंपाङि टेपना नामसा इनि বিষয় एके थांजो ब्रेक छिंना छिं राबातांबे जासे छिं छुकोरुङा पपि एके ब्रेक बेवरखाका छाङाबानो एकाय ब्रेक दिगे छिं छको सखरा आरो रुङा मक दिगे निमेन छिना लाइकाय हादाम छांजो दुनिनिपाय पाङे जानसा 7-8 किलोमिटार आइथेमेलका खरि नारुं छिनामेन्टा निमेन निमा এই ফলটো ৰাভা সম্প্ৰদায়ৰ লোকে এই ফলটো পুৰা হ'লে কাৰি পানীত এসপ্তাহ 2 সপ্তাহ ৰাখে তাৰ পাছত পানীৰ পৰা লৈ আনি চাফা কৰি এই পৰ্যায় দেখিবলৈ পাইছে আপোনালোকে খুব মূল্যৱান বস্তু ধৰণে দেখিবলৈ পাই আছে ইয়া খুব সুন্দৰ এক সামগ্ৰী ৰাভা সমাজত ইয়াক ব্যৱহাৰ কৰা হয় ব্ৰেক বুলি প্ৰতি ঘৰে প্ৰায় দেখিবলৈ পোৱা যায় ইয়া জোঙা মদ ইয়া বৰ্তমান খালি বনোৱা নাই ইয়া বিয়া পূজা পাতল ব্যৱহাৰ হয় কি ধৰণে ব্যৱহাৰ কৰিলে মই আপোনাক ভিডিঅ'ৰ যোগে দেখিবলৈ এনে ধৰণে মদ চিকা হয় আপোনালোকে দেখিব পাই আছে এই জোঙা মদটো অকল ভাতেৰে তৈয়াৰ কৰা হয় অনাগত দিনত মই জোঙা মদ কেনেকুৱা কিদৰে ব্যৱহাৰ কৰা হয় আপোনালোকক দেখিবলৈ চেষ্টা কৰিম ভুল হ'লে ক্ষমা কৰিব গাইছ